Welcome to my channel আপোনাৰ বান্ধৱী বৰষা আৰু আজি আপোনালোকৰ বাবে এটা ব্লাউজৰ ডিজাইনিং কালেকচন লৈ আহিছো আই হোপ আপোনালোকে নিশ্চয় ভাল পাব আৰু ভিডিওটো চোৱাৰ আগতে মই কৈ থম যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনলে সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰিব যাতে মোৰ ভিডিওবোৰ নটিফিকেশন আপোনালোকে পাই যায় সো আহক ভিডিওটো আৰম্ভ কৰো My baby is always late, a day early to the party, but that's okay. She's on my bed playing video games. So প্ৰথমতে মই আজি এটা সিম্পল ব্লাউজৰ ডিজাইন দেখুৱাম তাৰ আগতে মই কাপোৰজোৰ দেখুৱাও এইজোৰ কাপোৰ আৰু এইটো ব্লাউজটো দেখুৱাইছো এইখন মেখেলা আৰু ওপৰৰ পৰা মই দেখুৱাইছো ইয়া ফুল মেখেলা আৰু এইজোৰ লুধিয়ানা পাট বুলি কয় এইখন চাদৰ তাত এনেকৈ ডাঙৰকৈ গোটে বডিত আছে ডাঙৰ কৈ তাত সাইড পটি লগোৱা নাছিল আৰু এইজোৰ মোৰ প্ৰায় 3 বছৰ হৈ গ'ল কাপোৰজোৰ লুধিয়ানা পাট বুলি কয় আৰু কাপোৰজোৰ 3 বছৰ যদি হৈছে ইয়াৰ ডিজাইনটো এতিয়াও নতুন হৈ আছে আৰু মই কাপোৰজোৰ বহুত ভাল পাওঁ ইয়াৰ লগত ইয়াৰ ব্লাউজৰ ডিজাইনটো দেখুৱাইছো ইয়াৰ ব্লাউজ হল এইটো আৰু যদি ইয়াৰ মোৰ ফটো আছে মই আপোনালোকক নিশ্চয় দিম এতিয়া মই পিন্ধা সম্ভৱ নহয় আপোনালোকক দেখুৱাও এইটো হাতখন ইস্ত্ৰি কৰিব লাগিব অলপ সো এইটো এনেকুৱা ডিজাইন আগফালৰ আৰু ইয়াৰ ওপৰলৈ মই দিছো আৰু ইয়াত পটিটো লগাই দিছো আৰু ব্লাউজত এনেকৈ দিছো পটিটো এইটো বেক সাইড এইটো বেক সাইড আৰু এইটো ফ্ৰন্ট ইয়াৰ পিছত আৰু এইজোৰ কালাৰ আপোনালোকে দেখিছে অৰেঞ্জ কালাৰৰ আৰু ইয়াৰ মেখেলা চাদৰ আগতে দেখুৱাইলো এইখন মেখেলা ইয়াৰ তলত এনেকৈ আছে আৰু ওপৰত একো নাই সিম্পল আৰু এইখন হৈছে চাদৰ ইয়াৰো এনেকুৱা ইয়াতে এনেকে আছে আৰু ইয়াৰ পটি যেটো সাইড পটি এনেকুৱা হ'ব এইটো সাইড পটি আৰু সৰকার দেখুৱাইছে ডিজাইনটো আৰু ইয়াৰ যিখিনি দহি ইয়া মোৰ মাই লগাইছে আৰু এইটো হৈছে ইয়াৰ ব্লাউজ আৰু ব্লাউজটো মই এইখিনি আগৰটোৰ দৰে ওপৰলৈ অলপ উঠা কৰি দিছো আৰু এইটো বেক সাইড সেইটোৰ দৰে সেম টু সেম হয় আৰু কিন্তু ইয়াৰ হাতত অকমান বেলেগ ষ্টাইল এটা দিছো এইটো গোল্ডেন কালাৰৰ এনেকে হাতত লগাই দিছো ইয়াৰ ব্লাউজটোৰ ডিজাইনটো অকমান বেছি হৈ উঠিছে তো এনেকে লগাই দিছো আৰু ইয়াত পটিটো মানে ইয়াত এনেকে থাকি যায় ব্লাউজৰ আৰু এইটো হৈছে ব্লাউজ যদি আপোনালোকে এনেকুৱা ধৰণৰ লগাব বিচাৰে ইয়াত ম্যাচিং কৰি ল'ব এইটো এই কালাৰটোৰ লগত এই গোল্ডেন কালাৰটো ম্যাচিং কৰিছে এইকাৰণে ভাল লাগিছে আৰু এই কাপোৰজোৰ খিসা মুগা এনেকুৱা নাম আছিল খিসা মুগা এতিয়া আপোনালোকক আনেজোৰ দেখুৱাও সো আনেজোৰ হৈছে এইজোৰ আৰু এইজোৰ বুৱা কাপোৰ হয় এইজোৰ পেৰট কালাৰ বুলি কয় ইয়া আৰু এইজোৰৰ মই দেখুৱাইছো মেখেলা আৰু চাদৰখন এইখন মেখেলা আৰু মেখেলাৰ তলত এনেকুৱা ফুল আৰু ওপৰত এনেকুৱা সৰু সৰু ইয়ালৈকে আছে ইয়াৰ পিছত নাই আৰু ফুল এইখিনিলৈকে সো এইখন মেখেলা এইখন হৈছে চাদৰ ইয়াৰ পটিটো মই লগাইছো আৰু এইখিনি ফুল আৰু মাজত মেখেলাখনত যেনেকুৱা সৰু সৰু ফুল মেখেলাখনত যেনেকুৱা সৰু সৰু ফুল আছে মাজতে ইয়াতে তেনেকৈ আছে তো দেখুৱাই দিওঁ এনেকৈ সৰু সৰু ফুল মাজত আছে আৰু ইয়াৰ ব্লাউজটো আপোনালোকক দেখুৱাইছো
এইটো ব্লাউজ মই খুলি লৈছোঁ আৰু এইটো ব্লাউজটো খুব চিম্পলকৈ ৰাখিছোঁ এই বেক চাইডটো এনেকৈ অকণমান পিঠিখন বেছি কটা বহুত তললৈ নহয় আৰু আগফালেতো নৰ্মেল এনেকুৱা আৰু ইয়াতে মই হাতত এটা ডিজাইন দিছোঁ এইখিনিত খুটি হাত বুলি কয় খুটি হাত দিছোঁ আৰু ইয়াতে পটিটো অকণমান বেছিকৈ লগাই দিছোঁ আৰু ইয়াতে এই পটিটো লগাই দিছোঁ আৰু হাতত এইটো পাইপিং এইটো হাতত পাইপিং লগাইছোঁ আৰু এইটো গোল্ডেন কালাৰত লগাই দিছোঁ আৰু এনেকৈ দিছোঁ হাতৰ ডিজাইনটো আকৌ এবাৰ চাই লওক আপোনালোকে এনেদৰেও ব্লাউজ চিলাব পাৰিব আজিকালি খুব ওলাইছে এইটো হাতত এনেকৈ খুটি দিয়ে আৰু এইখিনি হাতখন দীঘল এইখিনিমান ৰাখিছোঁ কিন্তু কিছুমানে ফুল হেণ্ড কৰি দিয়ে মই ইয়ালৈকে ৰাখিছোঁ জাষ্ট চিম্পলকৈ ইয়াৰ পিছতে মোৰ খুব প্ৰিয় ব্লাউজৰ ডিজাইন এটা আপোনালোকক দেখুৱাম তাৰ আগতে কাপোৰযোৰ দেখুৱাইছোঁ আৰু এই কাপোৰযোৰৰ দাম মই নাজানো মই এনে চিম্পল হয় চাগে ডাইৰেক্ট বোৱা কাপোৰ নহয় আৰু এইযোৰ ইয়াৰ কণ্ট্ৰাষ্ট মেখেলাখন এনেকুৱা কালাৰৰ আৰু এইখন চাদৰখনৰ মাজত মই দেখুৱাইছোঁ আগতে মেখেলাখন দেখুৱাই লওঁ এইখন মেখেলা আৰু এইখন মেখেলা আৰু কালাৰটো মোৰ খুব বেছি ভাল লগা হয় খুব মৰম লগা হয় এই কালাৰটো আৰু আজিকালি এই কালাৰটো খুব বেছি চলিছে আৰু এইখিনি ফুল এইখন মেখেলাৰ তলৰখিনি দেখুৱাইছোঁ আৰু ওপৰত নাই এই 2 লাইনে আছে এনেকৈ ফুল আৰু ইয়াৰ পিছত এনেকৈ আছে চিম্পলকৈ আছে আৰু এইখন হৈছে এইখন চাদৰ এইখিনি তলৰখিনি আৰু ফুল এইটো চাদৰ প্ৰতিটো ওপৰেৰে অকল 1 লাইন আছে আৰু বাকীখিনি একদম চিম্পলকৈ আছে ফুল মাজত একো নাই সৰু ফুলো নাই এনেকৈ আছে মাজৰখিনি আৰু এইটো পটি সাইড পটি এইটো সৰুকৈ আছে আৰু ইয়াত মই এটা কালাৰৰ দহি গুঠিছোঁ এইটো এক কালাৰৰ দহি আপোনালোকৰ ইয়াৰে যিটো মই খুব মৰম লগা ভাল লগা আৰু আটাইতকৈ ভাল লগা ব্লাউজ বুলি ক'ব পাৰোঁ এইটো ডিজাইন আপোনালোকক দেখুৱাইছোঁ আপোনালোকে তেনেকৈ বনাব পাৰিব সো এইটো হৈছে ব্লাউজ আৰু এইটো ফ্ৰণ্ট আৰু মই ইয়াৰ ফ্ৰণ্ট আৰু বেক সাইডটো ভি নেক দিছোঁ ভি আকাৰৰ নেক দিছোঁ আৰু আগফালে এনেকুৱা ভি হৈ থাকিব আগফালে এইখিনি গম পাইছে খুব চিম্পলকৈ ভি নেক দিছোঁ আৰু পিছফালেও মই সেই ভি নেক দিছোঁ কিন্তু ইয়াত এটা খুব ধুনীয়া ফুল বনাই দিছোঁ আৰু ফুলটো গোল্ডেন কালাৰ লগাবলৈ দিছিলোঁ আৰু দুডাল এনেকৈ ফিটা দিছোঁ পিছফালে এনেকৈ ওলমি থাকে ভাল লাগে আৰু এইখন হৈছে হাতৰ আৰু স্প্ৰে কৰিব লাগিব কাপোৰযোৰ মই আপোনাৰ কৈছোঁ কাপোৰখিনি মই খুব মানে উলিয়াওতে এনেকুৱা হৈ গৈছে আৰু পিন্ধি যাওঁ কেতিয়াবা ধুই পেলাই এনেকৈ ধুই দিওঁ স্প্ৰে কৰা নাযায় কেতিয়াবা দৌৰা দৌৰিতেহে কৰবালৈ যোৱাৰ আগদিনা মই কৰা যায় আৰু ইয়াৰ লগতে মই হাতৰ ডিজাইনটো দেখুৱাই দিছোঁ মই এটা অৰেঞ্জ কালাৰৰ ঘিচা মুগা যিযোৰ কাপোৰ আছিল তাতো মই এইটো ডিজাইন দিছিলোঁ আৰু এইটো ইয়াতো দিছোঁ আৰু ইয়াত খুব ঘনকৈ দিছোঁ আৰু কালাৰটো খুব ধুনীয়াকৈ মিলিছে কাপোৰযোৰৰ লগত ইমান ধুনীয়াকৈ মেচিং কৰিছে ফুলটো আৰু ডিজাইনটো খুব ভাল লাগিছে সো আপোনালোকে এনেকৈ এটা ব্লাউজ চিলাব পাৰিব আৰু এইটো ডিজাইন খুব মৰম লগা বহুত বেছি চিম্পল নহয় বহুত বেছি হেভিও নহয় আৰু বহুত বেছি ডিজাইন বুলি ক'ব নোৱাৰে অকল ফুলটো আছে আৰু এইটো বেক সাইডে থাকিব আগ সাইডে নাথাকে আৰু আগ সাইড ফ্ৰণ্ট সাইডেত আমাৰ এনেকুৱা ডিজাইন এটা চিম্পল ডিজাইন হৈ থাকিব ইয়াৰ পিছত আন এযোৰ হৈছে এইযোৰ খুব লাইট পিংক কালাৰ হয় ইয়াৰ কালাৰটো খুবেই প্ৰিয় মোৰ কাৰণে আৰু ইয়াৰ মেখেলাখন আৰু চাদৰখন আপোনালোকক দেখুৱাম সো এইখন হৈছে মেখেলাৰ এই তল সাইডে এইটো মেখেলাৰ তলৰ পটিটো আৰু ওপৰত এনেকৈ ডাঙৰকৈ ফুল আছে আৰু সৰু সৰু ফুল আছে তিনিটা আৰু ইয়াতে গোটেই মেখেলাখনতে ফুল নাই ওপৰলৈ এনেকুৱা চিম্পলকৈ আছে আৰু এইখন হৈছে চাদৰ এই চাদৰখনতো এনেকৈ ডাঙৰ ডাঙৰ ফুল আছে আৰু এইটো পটি আৰু সাইড পটিটো লগোৱাইছোঁ মই এনেকৈ কিন্তু কিছুমান কাপোৰত সাইড পটি লগোৱা নাই আৰু খুলি অকণমান দেখুৱাই দিওঁ আৰু এই কাপোৰযোৰৰ গোটেইখিনিতে এনেকৈ ফুল আছে ডাঙৰ ফুল সৰু ফুল 3 লাইন আৰু ডাঙৰ ফুল সৰু ফুল 3 লাইন এনেকৈ গোটেইখিনিতে আছে আৰু ইয়াৰ যিটো মই দহিৰটো মই এনেকৈ দিছোঁ এটা মই
বেঙুনীয়া ৰং আৰু এটা আকাশী ৰং এনেকৈ এটা বেলেগ এই টাইপত দিছোঁ আৰু এইটো মোৰ মায়ে কৰিছে ইয়াৰ পিছত ইয়াৰ ব্লাউজটো আপোনালোকক দেখুৱাওঁ এই ব্লাউজটোৰ আগফালটো যিটো আছে এই ব্লাউজটোৰ যিটো আগফাল সেইটো মই একদম নৰ্মেলকৈ দিছোঁ আৰু আগটো মই টপৰ দৰে দিছোঁ আগৰ ফালে একো মাৰিব নালাগে পাছৰ ফালে মাৰিব লাগে আৰু পাছৰ এটা ডিজাইন দিছোঁ আৰু হাতৰ ডিজাইন একো দিয়া নাই হাতখনে চিম্পল ৰাখিছোঁ অকণমান হাফ কৰি ৰাখিছোঁ হাতখন এইখিনিমান কৰি ৰাখিছোঁ হাতখন ইয়াত পাছৰ ফালে এটা মই ডিজাইন দিছোঁ এইকেইটা এই ৰছীডাল খুব দীঘলকৈ ৰাখিছোঁ আৰু এই ৰছীডালৰ সোমাই মই আপোনালোকক দেখুৱাই দি আছোঁ এইটো হৈছে ইয়াৰ ডিজাইন আৰু যিডাল আছে সেইডালেৰে মই গোটেই পিঠিৰ এইখিনিত এই এটা ডিজাইন দিছোঁ আৰু তলত এনেকৈ গাঁঠি ল'ব লাগিব সো পিঠিৰ ফালে এইটো ডিজাইন আপোনালোকে এনেকৈ ডিজাইন দিব পাৰিব আৰু ইয়াৰ যিডাল ৰছী আছে সেইডালত মই এনেকৈ অকণমান পাতলকৈ লগাই দিছোঁ পাতলকৈ এনেকৈ লগাই দিছোঁ সো এইটো আছিল এটা খুবেই মৰম লগা আৰু এইটো ব্লাউজ কেতিয়াবা আপোনালোকে এডাল গুচাই পেলাইও পিন্ধিব পাৰিব কোনো কথা নাই আপোনালোকে খুব বেছি ষ্টাইলিছ নহয় আৰু বেছি চিম্পলো নহয় এনেকৈও ব্লাউজ চিলাব পাৰিব ইয়াৰ পিছত মোৰ এযোৰ কাপোৰ আছিলে কিন্তু কাপোৰযোৰ যিখন চাদৰ মেখেলা সেইযোৰ ইয়াত নাই আৰু এইযোৰ পলিপাটৰ হয় আৰু ঘৰত নাই চাদৰখন মেখেলাখন তাত মই কিবা ডিজাইনৰ কাৰণে লগাব দিছোঁ সাইডত পটি লগোৱা নাছিলোঁ কাৰণে পটিৰ জায়গাত মই কিবা বেলেগ লগাই দিব সেইযোৰ পঠাই দিছোঁ গতিকে তাৰ ব্লাউজটো কিন্তু আছে ইয়াত আৰু ব্লাউজৰ ডিজাইনটো আপোনালোকক দেখুৱাই এইটো খুব চলিছে আজিকালি কালাৰটো খুব বেছি চলি আছে এতিয়া সকলোৱে সেইটো কালাৰ কাপোৰে বেছি বিচাৰে গতিকে এইটো হৈছে সেই কাপোৰযোৰৰ কালাৰটো স্কাই কালাৰ আৰু এইটো ব্লাউজ আৰু ব্লাউজত চাদৰ পটি নলগোৱাৰ কাৰণটো হৈছে মই ব্লাউজত পটিকেইটা লগাই দিছোঁ এনেকৈ আৰু ব্লাউজৰ হাতখন খুব দীঘল কৰি লৈছোঁ আৰু হাতখন ইয়ালৈকে অহা কৰি লৈছোঁ আৰু বাকী নৰ্মেল কৰিছোঁ পিঠিফালে একে মই চিম্পল ব্লাউজবোৰ যেনেকুৱা তেনেকুৱা কৰিছোঁ আগফালে তেনেকুৱাই কৰিছোঁ আগফালে তেনেকুৱাই কৰি দিছোঁ তো এইটো আগফালটো আগফালে এনেকৈ চিষ্টেম দিছোঁ মই আৰু পাছফালে এনেকুৱা ৰাউণ্ড নেক দিছোঁ আৰু যিডাল তাৰ ৰছী ডালত মই এনেকৈ এটা ডিজাইন দিছোঁ আজিকালি এনেকুৱা ডিজাইনটো চলিছে আপোনালোকে এনেকৈ দিব পাৰিব আৰু খুব মৰম লাগে ৰছীডাল যেতিয়া ওলমি থাকিব অলপ ষ্টাইলিছ হয় আৰু ব্লাউজৰ ডিজাইনবোৰ মই গোটেই দেখুৱালোঁ আপোনালোকৰ তাত বাকীখিনি আছে কিছুমান চিম্পল ব্লাউজ গতিকে নেদেখুৱালোঁ যিকেইটা মোক অকণমান ডিজাইন দিছোঁ সেইকেইটা ব্লাউজ আপোনালোকৰ আগত মই দেখুৱালোঁ বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ জনাব কমেণ্টত আৰু মোৰ কোনটো ডিজাইন আপোনালোকৰ বেছি ভাল লাগিল সেই বিষয়ে জনাব আৰু আগলৈ এনেকুৱা ভিডিঅ' যদি আপোনালোকে পাবলৈ বিচাৰিব সেই বিষয়ে জনাব গতিকে আজিলৈ সামৰিছোঁ এইখিনিতে নমস্কাৰ